বন্ধুসকল স্বাগতম জনাইছোঁ ৰিয়ান টক্স @3 মিনিট। চ' 3 মিনিটত মই মনত যিটো আহে মই তাকে কৈ যাম। যদি মোৰ কিবা ভুল হৈছে ক্ষমা কৰিব, কিন্তু মই এইটো কথা ক'বই লাগিব। মই হাৰ্টৰ পৰা যি ভাল যায় ভাল দেখোঁ, মই যিটো বুজি পাওঁ মই সেইটোৱে শ্বেয়াৰ কৰিম। চ' চাওক, আজিৰ টপিকটো হৈছে জিম গৈ কি ফালিবি। চ' এইটো বহুতে এটা শুনিবলৈ পাবলগীয়া, আপোনালোকে চবে শুনিছে যে জিম গৈ তই কি ফালিবি বুলি বহুতে কয়, কিন্তু মেইন কথা জিম গৈ কোনেও একো নাফালে। সকলো জিম যায়, সকলোৰে এইম যে বডি বিল্ডাৰ হোৱা নহয়। জিম গৈ পেলাই মানুহে ফালিব নাযায়। জিম গৈ নিজৰ বডিটোক, যোন মানুহে সঁচাকৈ কেয়াৰ কৰে, সি নিজৰ বডিটোক ৰেচপেক্ট কৰে, যোনে নিজৰ মেণ্টেলিটিটো ঠিক বুলি ভাবে, সেইসকল মানুহ জিমত যায় আৰু সেই মানুহে গম পায় যে জিম বস্তুটো কি। আৰু যিসকলে এইবোৰ মন্তব্য কৰে জিম গৈ কি ফালিবি, প্ৰথমতে তেওঁলোকে নিজৰ শৰীৰটো চাওক। তেওঁলোকৰ মষ্টলি তেওঁলোকৰ পেটটো এনেকৈ ওলাই আহে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে হাইপাৰ টেনশ্যন, ইনচুলিন, ডায়েবেটিকৰ টেবলেট খাই খাই তেওঁৰ নিজৰটো হৈ গৈছে। তেওঁলোকক কিন্তু সেইবোৰ ডিম'টিভেট। আৰু ওপৰচে যিসকল অভিভাৱকে এইবোৰ মন্তব্য কৰে, তেওঁলোকৰ ভয় হয় যে তেওঁলোকৰ ল'ৰাটো জিমত গৈছে, 300-500 ফিজটো খৰচা হ'ব, হয়তো কণী 2-3টা বেছি খাব, মাছ 2-3 পিচ বেছি খাব, মাংস খাবলৈ জোৰ কৰিব, বুট চুটিয়াত, এইবোৰ বহুত কুৱেশ্যন আহে। কাৰণে মানে বিশেষকৈ অভিভাৱক কিছুমানে এইবোৰ মন্তব্য কৰে যে জিম গৈ তই কি ফালিবি। নিজে পাণ খাই, নিজে চিখৰ খাই, চুফাৰী খাই পেলাই অফিচলৈ যাওঁতে পিকাই যায়, পেটডাল এইটো কৰিছে, পইচা 500-600 তেনেকৈ ওলায়, কিন্তু পিতেকে জিম যাবৰ সময়ত এইবোৰ কথা ওলায়। এটলিষ্ট যদি আপুনি মটিভেট কৰিব নোৱাৰে নিজৰ ল'ৰা ছোৱালীক, ডিম'টিভেট নকৰিব। জিমত কি হয়, জিমত আহি গম পাব কি হয়। বিশেষকৈ আমি যোনসকল জিমত যাওঁ, আমাৰ ইয়াত কোনো ধৰণৰ ধৰ্ম নাই। জিমটোৱে আমাৰ কাৰণে ধৰ্ম। ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টান আমি সকলোৱে যাওঁ, ইটোৱে সিটোৰ পানী খাওঁ, ইটোৱে সিটোক হেল্প দিওঁ, ছাপোৰ্ট কৰোঁ। আহি চাওকহি, আমাৰ মেইন ধৰ্মটোৱে হৈছে জিম। আৰু আপোনালোকে ব্যস্ত হৈ থাকে টিভি চাই, নিউজত কোন বাংলাদেশী, কোন হিন্দু, কোন মুছলমান, এইবোৰ ধান্দাত। নিউ জেনেৰেশ্যন আমি তেনেকুৱা নহয়। আমি বহুত কেয়াৰ ল'ব পাৰোঁ নিজৰ, আৰু সমাজখনো আমি চিন্তা কৰোঁ। আমি নিজক টাইম দিছোঁ। এইবোৰ আল্টু ফাল্টু এইবোৰ কথাত ডিছকাছ কৰি মাথা ঘুমোৱা সময় নাই। জিম গৈছোঁ, নিজৰ বডিটো ঠিক ৰাখিছোঁ। জিম গ'লে আমাৰ মেণ্টেল ষ্ট্ৰেংথ ডেভেলপ হয়, অকল আমাৰ হেল্থটোৰ কাৰণে নহয়। হেল্থ থাকিলেহে আপোনাৰ মেণ্টেল হেল্থটো ঠিক থাকিব। হেল্থটো যদি নাথাকে, মেণ্টেল হেল্থ কি হ'ব আপোনাৰ? আপুনি ভাবি থাকে ল'ৰাটো জিম গ'লে পঢ়াত বাধা হ'ব। কেনেকৈ পঢ়াত বাধা হ'ব? দেহত তেজ চলাচল বাঢ়িব, কাৰ্ডিঅ' ৱৰ্কআউট হ'লে হাৰ্টবিটটো ভাল হ'ব। আফটাৰ অল হেল্থ বেনিফিট হ'ল। এইবোৰ যোনবোৰ পুৰণাকুলীয়া কিছুমান কথা বা খুৰা বৰ্তা, আপোনালোক আঁতৰি আহক, জিমত আহক এদিন, চাই যাওকহি। চাই পেলাই গম পাব জিম বস্তুটো কি। এনেকুৱা কিছুমান মন্তব্য নিদিব জিম গৈ কি ফালিব। চ' অনুপ্ৰেৰণা নজনালেও ডিম'টিভেট নকৰিব। সেইটো কাৰণে সজাগ অসম, সজাগ ফিটনেছ, জয় আই অসম।